दिनै चिरां जिल्लानि सिङाव थानाय साफागुरिनि मुंदांखा सिगनेट हटेलाव लयन बलिं एस'सिएशन आसाम गुसुङै LBAA मोनसे बोसोरसालिया जथुमा एबा सावराय जथुमाखौ खुंफुंनाय जायो। बे हाबाफारि एबा जथुमानि गेजेरजों LBAA नि गोजाम मावफुं आफादखौ सिफायना गोदान मावफुं आफादबो दाफुंनाय लानाय जायो। बेनिनो गोदानै सायख'जानाय आफादगिरि हिसाबै MLA दुर्गासाद बर' आरो नेहाथारि हिसाबै नब बसुमतारी, रांगिरि इम्तिहाज आहमेद आरो जयेन्ट नेहाथारि हिसाबै अनसुमा दत्त मोनखौ 4 बोसोरनि थाखाय LBAA नि बिबानगिरि सायख'नाय जायो। मख'नो गोनांदि दिनैनि बे लयन बलिं एस'सिएशन आसामनि बोसोरसालिया जथुमायाव बाहागो लादोंमोन बरपेटा आरो बङाइगाव जिल्लानि DSO जगबती बसुमतारी, केबेन्स राथि बिथांमोनजों लोगोसे गोबां जिल्ला आरो आसामनि स्पर्ट्स दैदेनगिरि बिथांमोनहा। আমাৰ লন বল এছ'চিয়েশ্যনৰ ষ্টেটৰ আজি এনুৱেল জেনেৰেল বডি মিটিং আছিল, য'ত আমাৰ 4 বছৰৰ মূৰত নতুন কমিটি গঠন কৰা হয়। আৰু আজি পুনৰবাৰ হাউচে আনএনিমাছলি মোক এই কমিটিখন আকৌ লিড কৰিবৰ কাৰণে সভাপতি পাতিছে। মই হাউচক ধন্যবাদ দিছোঁ পুনৰ। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ KBS ৰাথোৰ, ট্ৰেজাৰাৰ, লন বল ফেডাৰেশ্যন অফ ইণ্ডিয়া, আসাম গভৰ্ণমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভ লাগে আমাক স্পৰ্টছ ডিপাৰ্টমেণ্টত, আমাৰ মেডাম যজ্ঞেশ্বৰী বসুমতাৰী, তেখেত 2খন ডিষ্ট্ৰিক্টৰ DSO দায়িত্বত আছে, তেখেত আসাম গভৰ্ণমেণ্টে দিছে। আৰু আমাক লাগে এগৰাকী এডভকেট ৰিটাৰ্ণিং অফিচাৰ হিচাপে, তেখেত আছে বুদ্ধেশ্বৰ বিশ্বাস ডাঙৰীয়া, তেখেত আমাৰ লগত আছে। আৰু জেনেৰেল ছেক্ৰেটাৰী নব বসুমতাৰী ইয়াত আছে। আমি আজি আগন্তুক দিনত লন বলটো আৰু কেনেকৈ আগুৱাই নিব পাৰি তাৰ ওপৰত বিতং আলোচনা হৈছোঁ। আপোনালোকে জানে, অলপ আগতে এখেতে কৈছে যে নয়নমণি শইকীয়াই সুপ্ৰিম শিখৰত আছে এতিয়া। আমাৰ যেহেতু কমনৱেলথ গেমছেই লাষ্ট এছিয়ান আৰু অলিম্পিকত এই গেমটো এতিয়াও ইনক্লুড হোৱা নাই। আমাৰ অলিম্পিক বুলি ক'লে কমনৱেলথখনেই অলিম্পিক। তাত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে নয়নমণিয়ে, ভাৰতীয় টীমৰ হৈ, ইণ্ডিয়ান লন বল ফেডাৰেশ্যনৰ হৈ। আৰু অকল সেয়াই নহয়, কৈছে যে অৰ্জুন এৱাৰ্ড পাইছে। গতিকে লন বললৈ খুব মানুহৰ দৃষ্টিটো খুব বেছি হ'ব, আমি বৰ্তমানতকৈ ভাল কৰিব পাৰোঁ নে নোৱাৰোঁ। মই আজি গোটেই এছ'চিয়েশ্যনৰ কৰ্মকৰ্তাসকলক ধন্যবাদ দিছোঁ। এই গেমটোত প্ৰফেশ্যনেলিজিম আনিবৰ কাৰণে, চব গেমে প্ৰফেশ্যনেলিজিম হৈছে, আনিবৰ কাৰণে বিস্তৃতভাৱে আলোচনা হৈছে। আৰু কেনেকৈ প্ৰফেশ্যনেলিজিম আনিব পাৰে তাৰ কাৰণে এখন উপসমিতি গঠন কৰাৰ কথাও আমি ভাবিছোঁ। এনে নৰ্মেলি এটা এছ'চিয়েশ্যন বা ফেডাৰেশ্যনৰ যিবিলাক চাব কমিটি থাকে, আজি অতিৰিক্ত কমিটি এখনো আমি ইয়াৰ পিছত নাম ঘোষণা কৰিম, যে তেওঁলোকে ছিনিয়ৰ যিবিলাক মেম্বাৰ্ছ আছে আমাৰ, তেওঁলোকৰ দ্বাৰা যে কেনেকৈ প্ৰফেশ্যনেলিজিম আনিব পাৰে। আপোনালোকে জানে, এখন লন বল ফিল্ড কৰিবলৈ 1.5 কোটি টকাৰ পৰা 2 কোটি টকা লাগে, য'ত সেইকাৰণে প্ৰেক্টিছৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ ফিল্ড কম। ইতিমধ্যে ডাইৰেক্টৰ স্পৰ্টছ অফ আসাম তেওঁ ডিক্লেয়াৰ দিছে 4-5 দিন আগতে, যোৰহাটত যিটো স্পৰ্টছ কমপ্লেক্স আছে তাত এখন লন বল ফিল্ড কৰাটো তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰি কাম কাজ আৰম্ভ কৰিছে। আমি বিচাৰিছোঁ লোৱাৰ আসাম খেলুৱৈসকলৰ কাৰণে হয় কোকৰাঝাৰ, নহয় বঙাইগাঁও, এনেকুৱা অঞ্চলত যদি এখন ফিল্ড হয়, তেতিয়াহ'লে লোৱাৰ আসামৰ ল'ৰা ছোৱালীৰ কাৰণে সুবিধা হয়। আপাৰ আসাম, মিডিল আসাম আৰু লোৱাৰ আসাম হৈ যোৱাৰ পিছত আমাৰ পৰিকল্পনাটো কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু লখিমপুৰক লৈ যি আমি সেই অঞ্চলটোতো যদি আমি এখন ফিল্ড কৰিব পাৰোঁ, এই 4খন ডিষ্ট্ৰিক্টৰ খেলুৱৈসকলো তাতে খেলিব পাৰে। ইমান খেলুৱৈ বৃদ্ধি হৈছে, আমাৰ মেডেলটো পোৱাৰ লগে লগে গুৰুত্ব বাঢ়িছে, যাৰ কাৰণে আমাৰ দায়িত্ব আৰু কৰ্তব্য বাঢ়িছে। আৰু খুব চিনচিয়াৰলি আমি কাম কৰিব লাগিব এই গেমটোক আৰু আগুৱাই নিবৰ কাৰণে। सर, ये प्रोग्राम के बारे में क्या बताइए? स्टार्ट। थोड़ा आगे मैं किशनवीर सिंह राठी, ट्रेजरर बॉलिंग फेडरेशन ऑफ इंडिया। आज असम बॉलिंग एसोसिएशन की एनुअल जनरल मीटिंग में
मैं ऑब्जर्वर के बेस पे आज यहाँ पर आया और यूनिवर्सली जो पुरानी कमेटी के प्रेसिडेंट मिस्टर दुर्गादास बोरो को निर्विरोध प्रेसिडेंट अपॉइंट किया गया और पिछले 4 साल के पीरियड में जो दुर्गादास बोरो जी के गाइडलाइन से असम बॉलिंग एसोसिएशन के जो ऑफिस बीरर थे, प्लेयर्स थे, जिन्होंने आज इस देश का नाम बहुत ऊंचा किया, जिसमें नैनमुनी शेखिया कॉमनवेल्थ गेम्स में गोल्ड मेडल लेने के बाद अभी उनको 30 नवंबर माननीय राष्ट्रपति द्रौपदी मुर्मू जी ने अर्जुन अवार्ड से सम्मानित किया। और मैं आगे भी यही चाहता हूँ कि आने वाले समय में दुर्गादास बोरो जी की गाइडलाइन में और संरक्षण में जो भी असम बॉल एसोसिएशन नई ऊंचाइयाँ प्राप्त करेगा, वो अपने आप में बहुत बड़ा अचीवमेंट होगा और आने वाला समय बहुत डेवलपिंग जा रहा है, क्योंकि दुर्गादास बोरो जी बहुत अच्छे से अपनी फेडरेशन और प्लेयर्स को लेके आगे इसके फ्यूचर के लिए काम कर रहे हैं। धन्यवाद। और यहाँ पे आसाम में बहुत कम है। हाँ, मैं उसके बारे में तो नबो मैं को बोले আমাৰ লন বল এছ'চিয়েশ্যনৰ ষ্টেটৰ আজি এনুৱেল জেনেৰেল বডি মিটিং আছিল, য'ত আমাৰ 4 বছৰৰ মূৰত নতুন কমিটি গঠন কৰা হয় আৰু আজি পুনৰবাৰ হাউচে আনএনিমাছলি মোক এই কমিটিখন আকৌ লিড কৰিবৰ কাৰণে সভাপতি পাতিছে। মই হাউচক ধন্যবাদ দিছোঁ পুনৰ। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ KBS ৰাথোৰ ট্ৰেজাৰাৰ লন বল ফেডাৰেশ্যন অফ ইণ্ডিয়া, আসাম গভৰ্ণমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভ লাগে আমাক স্পৰ্টছ ডিপাৰ্টমেণ্টত, আমাৰ মেডাম যজ্ঞেশ্বৰী বসুমতাৰী, তেখেত 2খন ডিষ্ট্ৰিক্টৰ DSO দায়িত্বত আছে, তেখেত আসাম গভৰ্ণমেণ্টে দিছে। আৰু আমাক লাগে এগৰাকী এডভকেট ৰিটাৰ্ণিং অফিচাৰ হিচাপে, তেখেত আছে বুদ্ধেশ্বৰ বিশ্বাস ডাঙৰীয়া, তেখেত আমাৰ লগত আছে। আৰু জেনেৰেল ছেক্ৰেটাৰী নৱ বসুমতাৰী ইয়াত আছে। আমি আজি আগন্তুক দিনত লন বলটো আৰু কেনেকৈ আগুৱাই নিব পাৰি তাৰ ওপৰত বিতং আলোচনা হৈছোঁ। আপোনালোকে জানে, অলপ আগতে এখেতে কৈছে যে নয়নমণি শইকীয়াই সুপ্ৰিম শিখৰত আছে এতিয়া। আমাৰ যেহেতু কমনৱেলথ গেমছেই লাষ্ট এছিয়ান আৰু অলিম্পিকত এই গেমটো এতিয়াও ইনক্লুড হোৱা নাই। আমাৰ অলিম্পিক বুলি ক'লে কমনৱেলথখনেই অলিম্পিক, তাত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে নয়নমণিয়ে, ভাৰতীয় টীমৰ হৈ ইণ্ডিয়ান লন বল ফেডাৰেশ্যনৰ হৈ। আৰু অকল সেয়াই নহয়, কৈছে যে অৰ্জুন এৱাৰ্ড পাইছে। গতিকে লন বললৈ খুব মানুহৰ দৃষ্টিটো খুব বেছি হ'ব, আমি বৰ্তমানতকৈ ভাল কৰিব পাৰোঁ নে নোৱাৰোঁ। মই আজি গোটেই এছ'চিয়েশ্যনৰ কৰ্মকৰ্তাসকলক ধন্যবাদ দিছোঁ। এই গেমটোত প্ৰফেশ্যনেলিজিম আনিবৰ কাৰণে, সব গেমে প্ৰফেশ্যনেলিজিম হৈছে, আনিবৰ কাৰণে বিস্তৃতভাৱে আলোচনা হৈছে। আৰু কেনেকৈ প্ৰফেশ্যনেলিজিম আনিব পাৰে তাৰ কাৰণে এখন উপসমিতি গঠন কৰাৰ কথাও আমি ভাবিছোঁ। এনে নৰ্মেলি এটা এছ'চিয়েশ্যন বা ফেডাৰেশ্যনৰ যিবিলাক ছাব কমিটি থাকে, আজি অতিৰিক্ত কমিটি এখনো আমি ইয়াৰ পিছত নাম ঘোষণা কৰিম, যে তেওঁলোকে ছিনিয়ৰ যিবিলাক মেম্বাৰ্ছ আছে আমাৰ, তেওঁলোকৰ দ্বাৰা যে কেনেকৈ প্ৰফেশ্যনেলিজিম আনিব পাৰে। আপোনালোকে জানে, এখন লন বল ফিল্ড কৰিবলৈ 1.5 কোটি টকাৰ পৰা 2 কোটি টকা লাগে, য'ত সেইকাৰণে প্ৰেক্টিছৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ ফিল্ড কম। ইতিমধ্যে ডাইৰেক্টৰ স্পৰ্টছ অফ আসাম তেওঁ ডিক্লেয়াৰ দিছে 4-5 দিন আগতে, যোৰহাটত যিটো স্পৰ্টছ কমপ্লেক্স আছে তাত এখন লন বল ফিল্ড কৰাটো তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰি কাম কাজ আৰম্ভ কৰিছে। আমি বিচাৰিছোঁ লোৱাৰ আসাম খেলুৱৈসকলৰ কাৰণে হয় কোকৰাঝাৰ নহয় বঙাইগাঁও এনেকুৱা অঞ্চলত যদি এখন ফিল্ড হয়, তেতিয়াহ'লে লোৱাৰ আসামৰ ল'ৰা ছোৱালীৰ কাৰণে সুবিধা হয়। আপাৰ আসাম, মিডিল আসাম আৰু লোৱাৰ আসাম হৈ যোৱাৰ পিছত আমাৰ পৰিকল্পনাটো কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু লখিমপুৰক লৈ যি আমি সেই অঞ্চলটোতো যদি আমি এখন ফিল্ড কৰিব পাৰোঁ, এই 4খন ডিষ্ট্ৰিক্টৰ খেলুৱৈসকলো তাতে খেলিব পাৰে। ইমান খেলুৱৈ বৃদ্ধি হৈছে, আমাৰ মেডেলটো পোৱাৰ লগে লগে গুৰুত্ব বাঢ়িছে, যাৰ কাৰণে আমাৰ দায়িত্ব আৰু কৰ্তব্য বাঢ়িছে। আৰু খুব চিনচিয়াৰলি আমি কাম কৰিব লাগিব এই গেমটোক আৰু আগুৱাই নিবৰ কাৰণে।
सिगाङावनो आं निउस चेनेलनि नोंथांमोनखौ हामबाय होनो जोबोद गोजोनथाव बाथ्रा बेनोदि जोंनि आसामाव प्रथम 2007 निफ्राय लानानै दिनैसिम लन बल होननाय मोनसे गोदान गेम जों बेयाव दिन्थिनो हादों बेनो जोंनि गौरबनि बाथ्रा मानो होनब्ला जों बे गुसुं समनि बिथोराव जोङो बेखौ नाजानानै दिनै गोबांथार बेयाव प्रफेसनेल प्लेयार दिहुननो हादों लोगोसे बेयाव जोंनि गेलेग्रा जेसेबां मानि गथ' गथायफोर बिसोरखौ जों मोजां ट्रेनिं होनानै नेशनेल आरो इन्टारनेशनेल लेभेलाव गेलेनो थाखाय जोङो जग्य खालामनो हादों बेल' नङा जोङो थांनाय कमनवेल्थ गेम्सआव जों गल्ड मेडेल मोननायजों लोगोसे दिनै जोंनि सासे प्लेयारा जोंनि बे आसामनिफ्राय अर्जुन एवार्ड जे एवार्डआ जोंनि गेलेनाय आयदायाव बयनिख्रुइ देरसिन आरो सनमान गोनां मोनसे एवार्ड बे एवार्डखौ जोङो मोननो हादों बेनि थाखायनो आं जुदिउ अर्गेनाइजारब्लाबो आं गौरब खालामो मानो होनब्ला जोंनि जोङो बेखौ दैदेनबोनानै दिनै आसामनि सासे मुंदांखा एबा सनमानिय मोनसे पदक मोननो थाखाय बेखौ जों सक्षम खालायनानै दिनै जोङो समग्र भारतबर्षआनो गौरब खालायनो हादों आरो आं आसामनि दा लन बल एस'सियेसननि सेक्रेटारि जानानै आंनि थाखाय बेनो बयनिख्रुइ देरसिन गोजोननाया बेनोदि जों बेखौ मोजाङै दैदेनबोनाय हानाय बायदि जोङो जेरैबायदि नाजानांगौ बेबायदि जोङो नाजानानै दिनै बे सुंद' समनि बिथोराव जोङो बे प्लेयारफोरखौ जोङो जुगुद खालामदों आरो दिनै बिसोरो दिनै मुंदांखा जानानै गथै भारतबर्षआवनो दिनै मोनसे बिख्यात मोनसे खेल जानो थांनो नाजागासिनो दं खम समनि बिथोरावनो बेयो आरोबाव गथै जोंनि भारतबर्षआवनो बेयो बांसिनाव बांसिन जायगायाव बे नाजावजागोन बेखौनो आं आसा खालामो बे लन बला जेन' जोंनि गेजेरावबो जेरावबो जाफुंजोबो बेखौनो आं आसा खालामो धन्यबाद दिनैहाय मा थांखि आरो मा उद्देश्य लानानै बे हाबाफारिखौ लानाय जादों दिनै जोंहा थांखिया बेनोदि जोंनि जि एग्जिकिउटिभ बेयो आरोबाव गथै जोंनि भारतबर्षआवनो बेयो बांसिनाव बांसिन जायगायाव बे नाजावजागोन बेखौनो आं आसा खालामो बे लन बला जेन' जोंनि गेजेरावबो जेरावबो जाफुंजोबो बेखौनो आं आसा खालामो धन्यबाद दिनैहाय मा थांखि आरो मा उद्देश्य लानानै बे हाबाफारिखौ लानाय जादों दिनै जोंहा थांखिया बेनोदि जोंनि जि एग्जिकिउटिभ बडि एबा जोंनि जेनेरेल बडि बे बडिया जोंना बोसोरब्रै टार्मसनि मोनसे इलेक्सन जायो बे इलेक्सनाव जोङो गोदान बडि दायो आरो बे एभ्रि 4 years 4 बोसोराव जोङो बे बडिखौ दाफुंनो थाखाय जोङो जोबनाय बोसोराव जोङो बे जथुम्माखौ जायो बेबायदिनो जोङो बेखौ एनुवेल जेनेरेल मिटिं होननानै बुङो दा दिनै बे एनुवेल जेनेरेल मिटिङाव दिनै जोंनि आवगुनि जेसेबांनाखि सोद्रोमाफोर दङ बिसोरो गासैबो दिनैनिफ्राय गावसिनि मावनाय दायित्वनिफ्राय एंगारनानै गोदान बेक्तिफोरनो दायित्व होयो आरो बे दायित्वखौ ग्रहन खालामनो थाखाय जोङो दिनै बे जथुम्मा सायख'नानै दायित्वखौ होनो थाखाय जोंनि बे जथुम्माखौ जथुमनाय जादों आरो दिनै गोजोनथाव बाथ्राया बेनोदि जोंनि गेजेराव रावबो हेंथा गैयैलाबायनो आवगुनि जि जेनेरेल बडिनि जेसेबां मानि मेम्बारफोर दङ बिसोरखौनो आरोबाव बे उननि बोसोरनि बोसोरब्रै पिरियडनि समखौबो जोंखौ दैदेनलांनो दायित्व होनायलाय आं बयनिबोसिम आंनि साबायखर थाबाय आरो जोंनि थांखिया बेनो जे जोंनि आरोबाव फैगौ बोसोरब्रै समखौ जोङो मोजाङै सालायलांनो हानाय बायदि बेखौनो आसा खालामो सोर सोरखौ लिडार हिसाबै सायख'नानै दोननाय जादों आफादगिरि बा सेक्रेटारि नेहाथारि हिसाबै
दासिमबो जोंनि बिथोराव आगुनि जि हिसाबै दा जोंनाव प्रेसिडेन्ट हिसाबै जोंनि मानगोनां दुर्गादास बर' आरो सेक्रेटारि हिसाबै आं मुस्रि नब बसुमतारी आरो ट्रेजारार हिसाबै मिस्टार इम्तियाज आहमेद आरो जइन्ट सेक्रेटारि अनसुमान दत्त बेबायदि लानानै जोङो जि आगुनि जेसेबां मानि सोद्रोमाफोर दङ बडियाव बे बडिखौ जोंखौ कन्टिनिउ खालामनो थाखाय हाउसआ दिनै नाजावना लादों बेनि थाखायनो जोंबो बेखौ आरोबाव जोङो गोसो खुसियै नाजावनानै आरोबाव मावलांनो थाखाय थांखि लानाय जाबाय